এতিয়া যদি বান নহয় নিৰ্বাচন হলহেঁতেন নাচিব গাবলৈ সকলো আহিলহেঁতেন কি চৰকাৰী পক্ষৰ কি বিৰোধী পক্ষৰ সকলো আহিলেহেঁতেন সকলোৱে বাগুৰুম্বা নাচিলেহেঁতেন সকলোৱে ঝুমুৰ নাচিলেহেঁতেন বিহু নাচিলেহেঁতেন কোনোবাই আকৌ বিভিন্ন বিষয়ক লৈ মাত মাতিলেহেঁতেন কাৰোবাৰ বডি ডাবুলৰ কথা আলোচনা হলহেঁতেন কিন্তু এতিয়া কোনো নাহে কাৰণ সমস্যাৰ সময়ত কাষত প্ৰকৃত বন্ধুৱে থাকে আৰু কোন প্ৰকৃত বন্ধু আৰু কোন মুখৰ বন্ধু সেই কথা বানৰ সময়ত সকলোৱে দেখিছে বানৰ সময়ত মানুহ এক হৈছে অসমীয়া এক হৈছে এটা জাতিলৈ ৰূপান্তৰিত হৈছে না ইয়াত হিন্দু আছে না মুছলমান আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমে এই ক্ষেত্ৰত খবৰ অনুভৱ কৰা নাই যে দিয়াটো প্ৰয়োজন কিয় কাৰণ কথাটো হৈছে বানৰ কোনো ধৰ্ম নাই বান যদি ধৰ্মৰ ক্ষেত্ৰত হলহেঁতেন বা বান যদি আজি বাংলাদেশৰ পৰা হোৱা কোনোবা পানীৰ বাবে হলহেঁতেন তেতিয়াহ'লে তেওঁলোকে ইয়াতে ধৰ্ম বিচাৰি পালেহেঁতেন আৰু তেওঁলোক ইয়াতে আহিলেহেঁতেন কিন্তু আমি সাফিচিয়েন্ট আমাৰ ইয়াতে সংবাদ মাধ্যমৰ বহুত ডাঙৰ ডাঙৰ সাংবাদিক আছে বহু ভাল ইউটিউবাৰ আছে যিয়ে সমগ্ৰ বিশ্বক দেখুৱাইছে বানৰ প্ৰকৃত ছবিখন বানৰ প্ৰকৃত ছবিখন সকলোৱে দেখিছে আৰু সকলো আগবাঢ়ি আহিছে নালাগে আমাক তেনেকুৱা ধৰণৰ সাংবাদিক যিসকল সাংবাদিকে কক্ৰোচ জনতা পাৰ্টিয়ে বাৰ্গাৰেই খালে নে কক্ৰোচ জনতা পাৰ্টিয়ে ৰাতি ডান্সেই কৰিলে সকলোবোৰ দেখুৱাব পাৰে কিন্তু অসমৰ বান সমস্যা ইমান ডাঙৰ সমস্যা ইমান মানুহ মৰিলে তেওঁলোকৰ দেখুৱাবলৈ সময় নাই কাৰণ ইয়াতে টিআৰপি নাই কাৰণ ইয়াতে ধৰ্মৰ গুণ নাই বানপানীৰ কেতিয়াবা ধৰ্ম থাকে জানো আৰু ধৰ্মই যদি নাথাকে তেওঁলোক কিয় আহিব মোৰ এখিনি ক্ষোভ আৰু মই ক্ষোভখিনি প্ৰকাশ কৰিছোঁ বেয়া পালে পাব ভাল পালে পাব কিন্তু মই যিখিনি ক্ষোভ সেইখিনি ক্ষোভেই প্ৰকাশ কৰিছোঁ কথাটো হল এতিয়া এইটো যে আমাক অসমত কেনেকুৱা এজন নেতা লাগে আমাক অসমত এই মুহূৰ্তত মাজে মাজে মোৰ এনেকুৱা ভাৱ হয় এনেকুৱা এজন নেতা লাগে যিয়ে এনেকুৱা ধৰণৰ এটা ভাষণ দিব যে মৰমৰ ভাই ভনীসকল মই তোমালোকৰ গোটেই অসমখন দুমহলীয়া কৰি গঢ়ি তুলিম বানৰ সময়ত তোমালোক ওপৰৰ মহলাত থাকিবা গোটেই অসমখন ওপৰৰ মহলাত থাকিব আৰু বান শুকাই গ'লে তোমালোক তলৰ মহলাত আহিবা আৰু ধৰ্ম বিষয়ক লৈ কাজিয়া কৰিবা একো আচৰিত নহয় এনেকুৱা ধৰণৰ কথা ক'ব পাৰে কলে আপোনালোকে পৰ্বতত কাছৰ কণী বিচৰা বুলি নক'ব কাৰণ এনেকুৱা ধৰণৰ কথা আগতেও বহু নেতাই কেতিয়াবা কৈ পাইছে কোনোবাই 16 মেৰ পিছত বাংলাদেশী অসমৰ পৰা তালি টোপোলা লৈ যাব লাগিব বুলি কৈ পাইছে 16 মে के बाद ये बांग्लादेशी बिस्तरा बोरिया बांध के तैयार है आन एजने आको আগন্তুক 5টা বছৰ দিয়ক বানমুক্ত অসম গঢ়িম বুলি কৈ পাইছে कि एक और 5 साल हमें मौका दे दीजिए हम आसाम को बाढ़ मुक्त बनाने का वादा करते हैं आसाम में बाढ़ कभी नहीं आए কবহে লাগে কৰি দেখুৱাব লাগে বুলি কিবা কথা আছে নেকি ইমান সময় পোৱাৰ পিছতো যদি বছৰৰ পিছত বছৰ পোৱাৰ পিছতো যদি বানমুক্ত এখন অসম গঢ়িব পৰা নাযায় বানত যদি প্ৰতি বছৰে মানুহৰ মৃত্যুই হয় প্ৰতি বছৰে যদি নামনি উজনিৰ জনতাই কেৱল আৰু কেৱল মাত্ৰ বাৰিষা কালত বুকুত ভয় লৈ হাতত জীৱটো লৈ জীয়াই থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হয় তেতিয়াহ'লে ভাষণবাজিৰ বাহিৰে আন কিবা দিব পাৰিব বুলি আমি আশাটো অন্তত কৰিব নোৱাৰোঁ এই মুহূৰ্তত আমি এনে এজন নেতা বিচাৰোঁ যিগৰাকী নেতাই সঁচা অৰ্থত দুটা সমস্যা অসমৰ সমাধান কৰিব পাৰে আমি ভাবোঁ যে এটা সময়ত তৰুণ গগৈও পানীৰ মাজত খোজ কাঢ়িছিল সৰ্বানন্দ সোণোৱালেও খোজ কাঢ়িছে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো খোজ কাঢ়িছে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা সঁচাকৈ কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা এগৰাকী অসমীয়া হিচাপে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক খুব বেছি ভাল পোৱা এজন ভোটাৰ হিচাপে আশা কৰোঁ দুটা অন্তত উপহাৰ আপুনি আমাক দিয়ক তাৰপিছত আপোনাক কথা দিলোঁ অসমৰ ৰাইজে আপোনাক মুখ্যমন্ত্ৰী হিচাপে নহয় ভগৱান হিচাপে সদায় পূজা কৰিব দুটা দিশ দুটা সমস্যাৰ পৰা অসমক চিৰদিন চিৰকালৰ বাবে মুক্ত কৰক প্ৰথমটো হৈছে অবৈধ অনুপ্ৰৱেশকাৰী মুক্ত এখন অসম যেটো কৰিবৰ বাবে আপুনি যত পূৰ্ণাস্তি চেষ্টা কৰিছে যেটো দেখিছোঁ যেটো সঁচা অৰ্থত দেখিছোঁ আৰু দ্বিতীয়টো হৈছে বানমুক্ত এখন অসম বানমুক্ত অসম এখন আমাক সঁচাকৈ আপুনি উপহাৰ দিয়ক আনৰ পৰা নালাগে আমাক কেন্দ্ৰৰ ডাঙৰ ডাঙৰ নেতাৰ পৰা নালাগে কাৰণ কেন্দ্ৰৰ নেতায়ো আপোনাকেই বিশ্বাস কৰে নহ'লেনো তেওঁলোকে উৰি নাহি আপোনাক ফোন কৰি খবৰ লয়নে গতিকে আপুনি বানমুক্ত অসম এখন আমাক উপহাৰ দিয়ক কি উজনি কি নামনি আপুনি বানত খোজ কাঢ়িব নালাগে অহাবাৰ বানত যেতিয়া গোটেই সকলোতে বান পৰিস্থিতিৰ খবৰ আহি থাকিব সেইটো সময়ত অসমৰ প্ৰতিখন গাঁৱে ভূঞে আপুনি খোজ কাঢ়ি ঘূৰি ফুৰক অলপো যাতে পানী নাথাকে আপুনি ধুনীয়া ধুনীয়া ৰাস্তাৰে খোজ কাঢ়ি গৈ থাকক কাৰণ অসমৰ জনসাধাৰণ পানীত থকাটোৱেই আমি বিচাৰোঁ গতিকে অসমৰ জনসাধাৰণক বানমুক্ত এখন অসম দিয়াটো আপোনাৰ দায়িত্ব আৰু আমাৰ সেয়া দাবী কৰিছোঁ এগৰাকী ভোটাৰ হিচাপে আপোনাৰ ওচৰত দাবী দ্বিতীয়তে অবৈধ অনুপ্ৰৱেশকাৰী মুক্ত কৰি ৰাখক বাংলাদেশী মানে কেৱল মিয়া মুছলমান বাংলাদেশী মানে কেৱল বঙালী হিন্দু এয়াই নহয় বাংলাদেশী যিকোনো হ'ব পাৰে গতিকে বাংলাদেশী মুক্ত কৰক অসমখন অবৈধ অনুপ্ৰৱেশকাৰী মুক্ত কৰক এই দুটাই কেৱল অনুৰোধ কাৰণ ভাষণ দিবলৈ বহু মানুহ আহিব কিন্তু সমস্যাৰ লগত যুঁজিব আপুনি ময়ে লাগিব আমাৰ আশা আপোনাৰ ওপৰত কোভিডৰ সময়তো আমি আপোনাকেই আশা কৰিছিলোঁ আৰু এই বানৰ সময়তো আমি আপোনাকেই আশা কৰোঁ গতিকে আপুনি আমাক অন্তত এনে এখন অসম দিয়ক যাতে পৃথিৱীৰ সকলো নেতাক পাহৰি আপোনাক আমি মনত ৰাখিব পাৰোঁ ইমান সময় অনুষ্ঠান চাই থকাৰ বাবে মই দাবী আপোনাক জনাইছোঁ